হাজো উন্নয়ন খণ্ডত বছৰ বছৰ ধৰি অৱহেলা চৰ উন্নয়নৰ বাবে অহা সা সামগ্ৰী নকৰে বিতৰণ পৰিত্যক্ত হৈ আছে লাখ লাখ টকাৰ সামগ্ৰী হাজো উন্নয়ন খণ্ডৰ কেইটামান জৰাজীৰ্ণ অৱস্থাত পৰিত্যক্ত হৈ থকাত চাইকেল 250খন সোলাৰ 100টা ছাতি 300টা আৰু চিলাই মেচিন 60টা এতিয়া মামৰে ধৰা আৰম্ভ কৰিছে ইয়াৰ ভিতৰত চৰ এলেকাধীন বিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰীৰ বাবে অনা 250খন চাইকেল মহিলাসকলৰ আত্মসহায়ক গোটৰ বাবে অনা 60টা চিলাই মেচিন আৰু চৰ পোহৰাবলৈ অনা 100টা সোলাৰ লাইট আৰু দৰিদ্ৰ সীমাৰেখাৰ দলৰ ছাত্ৰীসকলৰ বাবে 300টা ছাতি এতিয়াও জৰাজীৰ্ণ অৱস্থাত পেলাই থোৱা হৈছে প্ৰতিবিধ সামগ্ৰী এতিয়া মামৰে ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে এক প্ৰকাৰৰ বছৰ বছৰ ধৰি এনেদৰে সামগ্ৰীসমূহ পৰিত্যক্ত হৈ থকাত বুজন পৰিমাণৰ চৰকাৰী ধন অপচয় হৈছে এই সামগ্ৰীবোৰৰ দায়িত্বত থকা কৰ্মচাৰীগৰাকীৰ মতে হিতাধিকাৰীৰ তালিকাত সোলাৰ 100টা আৰু চিলাই মেচিন 60টাৰহে প্ৰস্তুত হৈ উঠিছে যদিও হাজো সমষ্টিৰ বিধায়িকাগৰাকীৰ আদেশ পালে বিতৰণ কৰিব বুলি আমাৰ আগত অৱগত কৰে এখন তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক 2 বছৰতকৈও অধিক সময় প্ৰয়োজন হল তথাপিও আজিকোপতি কিন্তু কামৰূপ জিলা প্ৰশাসনে প্ৰস্তুত কৰি উৰিয়াব নোৱাৰিলে চাইকেল 250খন আৰু ছাতি 300টাৰ তালিকাখন এই লৈ হাজো আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ সন্থাৰ দাবী চৰ উন্নয়ন নামত অহা সামগ্ৰীসমূহ অতি শীঘ্ৰে বিতৰণ কৰা নহলে ইয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদ কৰিব আমাৰ যিখিনি চৰ উন্নয়নৰ মাল হাজো ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত চৰ উন্নয়ন বিভাগৰ পৰা আবণ্টিত পোৱা 250খন চাইকেল বাইচাইকেল লেডিজ বাইচাইকেল আৰু 300 ছাতি সুইং মেচিন চিলাই মেচিন হ'ল আমাৰ 60টা আৰু সোলাৰ 100টা হোম সোলাৰ এইখিনি আমাৰ 18-19ৰ মাল আজি বছৰ বছৰ ধৰি আমাৰ হাজো ব্লকতে পৰি আছে কিন্তু আমি অলৰেডি DLC কমিটিৰ লগত ডিছকাছ কৰি DLC কমিটিয়ে সিলেকশ্যন বেনিফিচিয়াৰী সিলেকশ্যন লিষ্ট এপ্ৰুভ কৰি দিছে আমি খালি এতিয়া ডিষ্ট্ৰিবিউট কৰিবলৈহে আমাৰ বাকী আছে এতিয়া কথা হ'ল কি DLC কমিটি লগতে আমাৰ লোকেল MLA আমাক তাৰিখটো ফিক্স কৰি দিয়াৰ পিছত তেখেতলৈ আমি কথা পাতিছোঁ তেখেতে এছেম্বলিৰ পিছে আমাক তাৰিখ দিয়াৰ কথা কৈছে আৰু এছেম্বলি শেষ হোৱাৰ পিছতে আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিব যথেষ্ট বস্তু ডেমেজ হৈছে জয়ী হৈ গৈছে কি ক'ব অৱশ্যে এই বাবদত কথা হ'ল কি যিহেতুকে বস্তুখিনি আমাৰ গুদামবিলাকৰ অৱস্থা একদম জৰাজীৰ্ণ গতিকে জৰাজীৰ্ণ গুদাম হোৱা হেতুকে কিছু বস্তু আমাৰ অলপ ডেমেজো হৈছে তেনেকুৱা নহয় মামৰে অলপ ধৰিছে ওপৰত কিন্তু গোটেই ডেমেজ হোৱা নাই ফুল্লি ডেমেজ হোৱা নাই দিব পৰাতে আছে চাইকেল কিমান হৈ আছিল চাইকেল আছিল 250 মেচিন আছিল আমাৰ 60টা চিলাই মেচিন সোলাৰ আছিল 100টা আৰু ছাতি আছিল 300 আৰু এই বস্তুখিনিৰ এগেইনষ্টে অলৰেডি বেনিফিচিয়াৰী লিষ্ট DLC কমিটিয়ে চিলেক্ট কৰি দিছে আৰু আমি খালি এতিয়া ডিষ্ট্ৰিবিউশ্যন কৰা পৰ্বতে বাকী আছে এতিয়া আমাক MLA লগত ডিছকাছ কৰোঁতে MLA কৈছে এছেম্বলি শেষ হওক এছেম্বলি শেষ হ'লে মই এটা তাৰিখ দি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিম সেইটো বাবদত আমি ৰখি আছোঁ MLA এতিয়া তাৰিখটো দিলে আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰিম হয় আজি মই গম পাওঁ যি ব্লকৰ যি গুদামত 18 চনতে মানে বিতৰণ কৰিব লগা আজি চাইকেল ছাতি তাৰপিছত সোলাৰ ছিষ্টেম তাৰপিছত চিলাই মেচিন এই চৰ উন্নয়ন নামত মানে অৱতীৰ্ণ হৈছিল কিন্তু আজি এই 18-19-20 বছৰে হ'ল ইয়াত মানে লাহে ধীৰে জয়ী হৈ যাব ধৰিছে সেইবাবে আমি গৃহপক্ষক জনাওঁ যে এই অতি শীঘ্ৰে এইখিনি বিতৰণ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণ উন্নতি হৈ যে আমি সেইটো বিচাৰোঁ আৰু এইখিনি যদি বিতৰণ নকৰে তেনেহ'লে আমি হাজোৰ পৰা সিন্ধু মন্দিৰ ৰিপৰ্ট নিউজ আৱাৰ্ছ